সত্য উপহাৰ নিংগল চাকোবা দীৰ্ঘদিন আগতে এটা সৰু গাঁৱত এজন দৰিদ্ৰ ল'ৰা আছিল। তেওঁ বনতে দিহা দুপাহৰ কাম কৰি জীৱিকা চলাইছিল। তেওঁ দেউতি বিবাহিত হৈছিল আৰু নিংগল চাকোবাৰ পৰ্ব অহা পাইছিল। এটা দিন যেতিয়া ভাইয়ে দেউতিক ঘৰলৈ নিমন্ত্ৰণ কৰে, একেলগে ভোজ ভাগ বতৰা কৰে আৰু ভালপোৱাৰ উপহাৰ দিয়ে। ল'ৰাটোৱে ভাবিলে এইবাৰ তেওঁ দেউতিক বিশেষ উপহাৰ দিব। কিন্তু যেতিয়া তেওঁ নিজৰ মজুৰি ল'বলৈ গুৰিকাছলৈ গ'ল, গুৰিয়ে তেওঁ উপেক্ষা কৰিলে। বহুবাৰ অনুৰোধ কৰাৰ পাছতো গুৰিৰ মানুহে অমায়িক হ'ল আৰু তেওঁক তাৰাই পঠিয়াবলৈ চেষ্টা কৰিলে। সেইদিনা ল'ৰাটোৱে নিজৰ অধিকাৰ বাবে দৃঢ় থাকিল। কথাতেই কথাত ঝগৰা হ'ল আৰু পিছত লৰাইলৈ পৰিণত হ'ল। অৱশেষত তেওঁ নিজৰ মজুৰিখিনি হেঁচি ল'লে আৰু ৰাগত গুৰিৰ পৰা কিছুমান টকাও অধিক ল'লে। নিংগল চাকোবাৰ দিনা ল'ৰাটোৱে আনন্দেৰে দেউতিক নিমন্ত্ৰণ কৰিবলৈ গ'ল। দেউতি আহিলত তেওঁ অসংখ্য উপহাৰ আৰু ধুনীয়া কাপোৰ আগবঢ়ালে। কিন্তু দেউতি আচৰিত হ'ল। তেওঁ সুধিলে, ভাই, এইবোৰ দামী উপহাৰ কেনেকৈ দিলে? তোৰ কেতিয়াও এইবিধ ধন হোৱা নাই। ল'ৰাটোৱে তেতিয়াহে সকলো সত্য কওঁতে দেউতিৰ মুখ গম্ভীৰ হ'ল। স্নেহময়ী কণ্ঠত দেউতিয়ে ক'লে, ভাই, নিংগল চাকোবাৰ সত্য অৰ্থ উপহাৰ বা ধন সম্পত্তিত নাই। ইয়াৰ অৰ্থ হৈছে মৰম, মিলন আৰু একেলগে ভাত খোৱাৰ আনন্দ। যদি উপহাৰ জগৰা আৰু অসৎ পথৰ ফলয়, তাতে মোৰ সুখ নাথাকে। মোৰ একমাত্ৰ ইচ্ছা হৈছে তোৰ সত্ত্বে বহি খাওঁ, তোৰ মৰম অনুভৱ কৰোঁ। ভাই নিজৰ ভুল বুজিলে। তেওঁ প্ৰতিজ্ঞা কৰিলে পুনৰ কেতিয়াও অসৎ পথত নাযাবা। সেইদিন ভাই দেউতিয়ে এটা সাধাৰণ ভোজ ভাগ বতৰা কৰিলে, কিন্তু সেই ভোজত আছিল মৰম, আনন্দ আৰু নিংগল চাকোবাৰ সত্য স্পৃহা। তেতিয়াৰ পৰা গাঁওবাসীয়ে সদায় কত, নিংগল চাকোবাৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ হৈছে ভাই দেউতিৰ মৰমৰ বন্ধন। এই ধৰণৰ আৰু বহু হৃদয়স্পৰ্শী আৰু মনোমোহা গল্পৰ বাবে আমাৰ ইউনিভিয়া চেনেল কেংলেইপেক ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰক, ফেচবুক আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰক। ধন্যবাদ।